हेलो बंधुসকল आशा करूँ सकले भाले आछे। आज एमएस ऑफिस वार्डर क्लास नम्बर 9 आज पढ़िम टेक्स्ट हाइलाइटेड कलर केनेকৈ কৰিব পাৰি, ফন্ট कलर केनेকৈ দিব পাৰি আৰু এইবিলাক ৰিমুভ কেনেকৈ কৰিব পাৰি। ঠিক আছে, টেক্সট হাইলাইটেড कलर এইটো অপশন হয়, এইটো টেক্সট হাইলাইটেড कलर। ঠিক আছে, কোনো এটা বস্তু তুমি হাইলাইট কৰিব বিচাৰা, তাৰ মানে চকুত ধৰাকৈ কৰিব বিচাৰা। ব্যাকগ্ৰাউন্ড কালাৰটো এইটোই দেখা হাইলাইট কৰিছা, এইটো দেখা হাইলাইট হৈ আছে ন। এইটো হল টেক্সট হাইলাইট। তুমি যেটো বস্তু তুমি হাইলাইট কৰিব বিচাৰা এইটো বস্তু আগত সিলেক্ট কৰিবা। সাপোজ এই এমএস অফিস, এমএস এক্সেল, পাৱাৰ পইণ্ট ইমানখিনি হাইলাইট কৰিব। তে কোনটো কালাৰেৰে হাইলাইট কৰিবা এইটো অপচনত ক্লিক কৰিলে যি কালাৰেৰে তুমি হাইলাইট কৰিব বিচাৰা এইটো কালাৰ দি দিবা। দেখা হাইলাইট হৈ গৈছে। তুমি যদি গোটেইখিনি সেন্টেন্সটো হাইলাইট কৰিব বিচাৰা গোটেইখিনি সেন্টেন্সটো সিলেক্ট কৰি যি কালাৰেৰে দিব বিচাৰা চোৱা এইটো কালাৰেৰে হাইলাইট হৈছে, দেখিছা। এটো হল টেক্সট হাইলাইটেড কালার। এতিয়া হাইলাইটেড হৈছে, এতিয়া এটো ডিলিট কৰিব লাগে, ৰিমুভ কৰিব লাগে। এটো ৰিমুভ কৰিবলৈ হলে তুমি সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰি তাত এটো অপশনত ক্লিক কৰি নো কালার বুলি আছে, এটো ক্লিক কৰিলে চলিয়ে গুচি গল। ঠিক আছে, এইটো আকৌ হাইলাইট কৰা, কোনটো কালার দিবা এইটো কালার। আকৌ এইটো যদি ৰিমুভ কৰিব বিচাৰা এইটো সিলেক্ট কৰি ইয়াতে নো কালার। ঠিক আছে, এতিয়া ফন্ট কালার। আগৰ ক্লাছত আমালোকে এই ফন্ট স্টাইল পঢ়িছিলো, কিমান কেইটা সবে ফন্ট স্টাইল হয়। এইটো ফন্ট সাইজ পঢ়িছিলো, এইবিলাকৰ দ্বাৰা ফন্ট ডাঙৰ কৰিব পাৰি, এইটো ফন্ট সাইজ সৰু কৰিব পাৰি। তে এইটো হল এতিয়া ফন্ট স্টাইল, মানে ফন্টৰ কালাৰ কেনে কৰি চেঞ্জ কৰিব পাৰি। এইটো আছে ব্ল্যাক কালাৰৰ। ঠিক আছে, সাপোজ ইউটিউবটোৰ কালাৰটো আমি ৰেড কৰিম, নহলে ব্ল্যাক কালাৰৰ কৰিম। সো ৰেডে কৰিছো, ৰেড হৈ গৈছে দেখা। এইবিলাক দেখা গ্ৰীন হৈ গৈছে, গ্ৰীন দিছা। সাপোজ এইবিলাক পিংক কালাৰৰ দিম মই। ইয়াত ক্লিক কৰিবা, এইটো পিংক কালাৰ যি কালাৰে দিব বিচাৰা, যি ফন্ট কালাৰ দিব বিচাৰা সেইটো হৈ যাব। দেখা, তুমি যদি গোটেইখিনিটোৱে তুমি বেলেগ এটা কালাৰত ৰাখিব বিচাৰা যিকোনো কালাৰ তুমি দিব পাৰা। দেখা, এইটো হল ফন্ট কালার। ঠিক আছে, তো ফন্ট কালার নরমালি ব্ল্যাকতে থাকে, নরমাল যেটা বাই ডিফল্ট অপশন তো ব্ল্যাকতে রাখিলা। ঠিক আছে, রেড কৰিব বিচাৰিলে যেটো ই চেঞ্জ কৰিবা এইটো চেঞ্জ কৰিব পাৰিবা। এতিয়া ক্লিয়াৰ অল ফৰমেটিং এইটো অপশনৰ দ্বাৰা কি কৰিব পাৰি, ইয়াত লিখা আছে ক্লিয়াৰ অল ফৰমেটিং। এইটোৰ দ্বাৰা যিবিলাক ফৰমেট তুমি এপ্লাই কৰিছা এটা ক্লিকতে তুমি ৰিমুভ কৰিব পাৰিবা। সাপোজ এই সেন্টেন্সটো তুমি সিলেক্ট কৰিছা, কৰাৰ পিছত এইটো বোল্ড কৰিছা, কৰাৰ পিছত ইটালিকো কৰিলা, তাৰ পিছত আন্ডাৰলাইনও দিলা, তাৰ পিছত আকৌ কালারও দিলা। সাপোজ কালার গ্ৰীন দি দিলা। ঠিক আছে, এতিয়া এইটো এটা ক্লিকত কেনেকৈ ৰিমুভ কৰিব পাৰি। কে নরমাল লাগে আমাক, এনেকুৱা ধৰণৰ লাগে নরমাল, একো কালারও নালাগে, বোল্ডও নালাগে, কোনো ডিজাইনে নালাগে। তেনেহলে ডাইরেক্ট এইটো সিলেক্ট কৰি ক্লিয়াৰ অল ফৰমেটত ক্লিক কৰিলে দেখা নরমাল হৈ গল। বুজিলা, যিমানবিলাক তাৰ মানে এপ্লাই কৰিছিলা সবে ডিলিট হৈ নরমাল হৈ গল। ঠিক আছে, এতিয়া কথা হল সাপোজ এইটোত তুমি ব্যাকগ্রাউন্ড কালার টেক্সট হাইলাইট কৰিলা, এই টেক্সট হাইলাইটটো কিন্তু ৰিমুভ নহব এইটোৰ দ্বাৰা ৰিমুভ নহয় এইটো। বুজিলা, এইটোৰ দ্বাৰা সিৰ্ফ অনলি কি হয় ফন্টৰ স্টাইল বিলাক ৰিমুভ হয়, কিন্তু এই ক্লিয়াৰ অল ফৰমেট কৰিলে দেখা ৰিমুভ নহয়, জাস্ট ফৰমেটটো চেঞ্জ হৈছে, ইয়াৰ পৰা ইপিনে গৈছে। বুজিলা, এইটো মনত ৰাখিবা কি ক্লিয়াৰ অল ফৰমেটৰ দ্বাৰা হাইলাইট যেটো কৰিছা হাইলাইট বস্তুটো ডিলিট নহব। ঠিক আছে বন্ধুসকল, নেক্সট ক্লাছত আমালোকে পঢ়িম প্যাৰাগ্ৰাফৰ ইমানখিনি পঢ়িম। বাকি দেখা সব অপশনে হৈছে, পেস্ট, কাট, কপি এইবিলাক সব অপশনে পঢ়িছো। এতিয়া প্যাৰাগ্ৰাফৰ এইখিনি পঢ়িম, বাকি পিছত এইবিলাক পঢ়িম। ঠিক আছে বন্ধুসকল, যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লওক আগন্তুক ক্লাছ পাবলৈ। বন্ধুসকল লগ পাম আকৌ নেক্সট ক্লাছত। থ্যাংক ইউ বন্ধুসকল।